মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পৃথিৱীলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৩ নম্বৰ পাঠ দধিচি মুনি পাঠৰ ২২ নং পৃষ্ঠাত আমাৰ যিখিনি প্ৰশ্ন উত্তৰ আছিল নহয়নে বাৰু, সেই প্ৰশ্ন উত্তৰখিনি ৩টা প্ৰশ্ন উত্তৰ মই বৰ্ডত লিখি দিছোঁ আৰু মই সেইকেইটা পঢ়ি শুনাই দিম। তোমালোকে নিজৰ নিজৰ বহীত সেইকেইটা লিখিবলৈ আৰম্ভ কৰা আৰু মই যেনেকৈ উচ্চাৰণ কৰি পঢ়ি শুনাই দিম তোমালোকে পিছত সেইখিনি তেনেকৈ ঘৰত পঢ়িবা আৰু তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা, নহয়নে বাৰু? তোমালোকে আৰম্ভ কৰা, লিখিবলৈ আৰম্ভ কৰা সকলোৱে। আৰু প্ৰশ্নকেইটা মই পঢ়ি দিছোঁ। পাঠ ৩ দধিচি মুনি পৃষ্ঠা ২২। প্ৰশ্ন ৩ নম্বৰ, চমুকৈ উত্তৰ দিয়া। ক, দেৱতা আৰু অসুৰসকলে সাগৰমুঠি কি উলিয়াইছিল? উত্তৰ হ'ব দেৱতা আৰু অসুৰসকলে সাগৰমুঠি অমৃত উলিয়াইছিল। খ, তেওঁলোকৰ মাজত কি কাৰণে কাজিয়া হৈছিল? একেবাৰে চমু উত্তৰ, দেৱতাসকলে অসুৰক অলপো অমৃতৰ ভাগ নিদিয়াৰ বাবে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। গ, দেৱৰাজ ইন্দ্ৰৰ মাদৈৰ নাম কি? দেৱৰাজ ইন্দ্ৰৰ মাদৈৰ নাম হৈছে শচী দেৱী। মাদৈ মানে মই সেইদিনা পাঠটো পঢ়োঁতে কৈছিলোঁ নহয়নে, মাদৈ মানে পত্নী, ৰাণী। সমজ মে আয়া? মাদৈ মানে ৰাণী। এতিয়া তোমালোকে বৰ্ডৰ পৰা চাই লিখিবলৈ যত্ন কৰা আৰু মই যেনেকৈ পঢ়িলোঁ তেনেকৈ ঘৰত পঢ়িবা, পঢ়িলে মনত থাকিব, লগতে লিখাৰো অভ্যাস কৰিবা, হয়নে? আজিলৈ ইমানতে মই এইকেইটা প্ৰশ্ন উত্তৰে দিলোঁ আৰু দিম পিছত। ধন্যবাদ।